পেপাৰখন কিয় লৈ গ'ল? ৰাতিপুৱাৰ পৰা দেখোন এইখনৰ ভিতৰতে সোমাই আছ হোৱাই নাই নে? আপুনি দিনটো পঢ়িবলৈ সময় নাপালে। এতিয়া মই পঢ়োঁতেহে আপোনাৰ মন গ'ল। ক'তনো দিনটো অনাই বনাই ঘূৰি ফুৰে? অনাই বনাই ঘূৰি ফুৰিছোঁ মানে? এয়া মই কথা ক'লেই লেঠা লাগে। চৰি দিয়ক। কৈছ বুলিহে এৰিছোঁ। ঐ শুনচোন, মই ভিতৰলৈ যাওঁ, তই এইখিনি জেগাৰ পৰা লৰচৰ নকৰিবি। কিয়? চব কথাৰ উত্তৰ লাগে নেকি? মই মানে মনোযোগেৰে পেপাৰখন তাত পঢ়ি থাকিম। কোনোবাই যদি মোক বিচাৰে মই লগ নকৰোঁ বুলি কবি। মই মানে মনোযোগ দি পঢ়ি থকা সময়ত বিৰাট খং উঠে দেই। যিটো ষ্টাইলত কথা কৈ যাব যেন গোটেইটো SP-হে। কি ক'লি এইমাত্ৰ? কি ক'লো? তই যে এইমাত্ৰ মোক তই ইয়াত ৰৈ আছ যে? মই এইখিনিতে বহিছিলোঁ। মানুহটো সঁচাই মানুহ মাৰিব দেই।